ওম শান্তি ৮ জুলাই ২০২৫ সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোকৰ এই জীৱন বহুত অমূল্য, কিয়নো তোমালোকে শ্ৰীমতত বিশ্বৰ সেৱা কৰা, এই নৰকক স্বৰ্গ কৰি তোলা। প্ৰশ্ন: আনন্দ নোহোৱা হৈ যোৱাৰ কাৰণ তথা তাৰ নিবাৰণ কি? উত্তৰ: আনন্দ নোহোৱা হৈ যায় ১. দেহ অভিমানত অহাৰ কাৰণে। ২. অন্তৰত যেতিয়া কিবা শংকা উৎপন্ন হৈ যায় তেতিয়াও আনন্দ নোহোৱা হৈ যায়। সেইবাবে বাবাই ৰায় দিয়ে, যেতিয়াই কোনো শংকা উৎপন্ন হয় তেতিয়া লগে লগে বাবাক সুধিবা। দেহী অভিমানী হৈ থকাৰ অভ্যাস কৰা, তেতিয়া সদায় আনন্দিত হৈ থাকিবা। ধাৰণাৰ বাবে মুখ্য সাৰ: ১. স্থূল সূক্ষ্ম সেৱা কৰি অপাৰ আনন্দৰ অনুভৱ কৰিব আৰু কৰাব লাগে। চলন আৰু খোৱা বোৱাত বহুত মৰ্যাদাপূৰ্বক হৈ থাকিব লাগে। ২. অমৰ লোকত উচ্চ পদ প্ৰাপ্ত কৰিবলৈ পবিত্ৰ হোৱাৰ লগতে দৈবী গুণো ধাৰণ কৰিব লাগে। নিজৰ খতিয়ান চাব লাগে যে মই বাবাক কিমান স্মৰণ কৰোঁ। অবিনাশী জ্ঞান ৰত্নৰ উপাৰ্জন জমা কৰি আছোনে? কাণ পবিত্ৰ হৈছেনে য'ত ধাৰণা হ'ব পাৰে? বৰদান: সেৱা কৰিও স্মৃতিৰ অনুভৱৰ দৌৰ লগাওঁতা, সদায় স্নেহত লীন আত্মা হোৱা। বিস্তাৰ: স্মৃতিত থকা, কিন্তু স্মৃতিৰ দ্বাৰা যিবোৰ প্ৰাপ্তি হয় সেই প্ৰাপ্তিসমূহৰ অনুভূতি আগলৈ বঢ়াই গৈ থকা। ইয়াৰ বাবে এতিয়া বিশেষ সময় আৰু মনোযোগ দিয়া, যাৰ দ্বাৰা এইটো গম পায় যে এওঁৰ অনুভৱৰ সাগৰত মগন হৈ থকা স্নেহত লীন আত্মা। যেনেকৈ পবিত্ৰতা, শান্তিৰ বাতাৱৰণৰ অনুভৱ হয়, তেনেকৈ শ্ৰেষ্ঠ যোগী স্নেহত মগন হৈ থাকোঁতা এইটো অনুভৱ হওক। জ্ঞানৰ প্ৰভাৱ আছে, কিন্তু যোগৰ সিদ্ধি স্বৰূপৰ প্ৰভাৱ পৰক। সেৱা কৰিও স্মৃতিৰ অনুভৱত ডুবি থাকা, স্মৃতিৰ যাত্ৰাৰ অনুভৱৰ দৌৰ লগোৱা। শ্লোগান: সিদ্ধিক স্বীকাৰ কৰি লোৱা, অৰ্থাৎ ভৱিষ্যতৰ প্ৰাৰব্ধ ইয়াতেই সমাপ্ত কৰি দিয়া। অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। যিমানেই তোমালোক সন্তানসকল শ্ৰেষ্ঠ সংকল্পৰ শক্তিৰে সম্পন্ন হৈ গৈ থাকিবা, সিমানেই শ্ৰেষ্ঠ সংকল্পৰ শক্তিশালী সেৱাৰ স্বৰূপ স্পষ্টকৈ দেখা পোৱা যাব। প্ৰত্যেকেই অনুভৱ কৰিব যে আমাক কোনোবাই মাতি আছে, কোনোবাই দিব্য বুদ্ধিৰ দ্বাৰা শুভ সংকল্পৰ আবাহন হৈ আছে, কোনোবাই আকৌ দিব্য দৃষ্টিৰে পিতা আৰু স্থানক প্ৰত্যক্ষ কৰিব। দুয়ো প্ৰকাৰৰ অনুভৱৰ দ্বাৰা বহুত তীব্ৰ গতিৰে নিজৰ শ্ৰেষ্ঠ ঠিকনাত উপস্থিত হৈ যাব। ওম শান্তি।